যি দেখিছোঁ অসমৰ একাংশ মন্ত্ৰীৰ কেৱল মানে পিএছও কেইটা আছে, সিকিউৰিটি কেইটা আৰু সাইৰেন লগোৱা গাড়ী লৈ ঘূৰি ফুৰে, তাত বেৰে বৰ বিশেষ একো কাম নাই। এটা সামান্য উদাহৰণ দিছোঁ। পৰহি মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 18,000 মহিলাক উদ্যমিতাৰ চেক প্ৰদান কৰিলে মাৰ্ঘেৰিটাত। অথচ সেই মাৰ্ঘেৰিটাৰ যিজন সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁ উপস্থিত নাই, তেওঁক নামাতিলে। অথচ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমত আছিল। কি দশা হৈছে, কি পৰিণতি হৈছে এওঁলোকৰ চাওক। মানে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপিৰ সভাপতি, তেওঁৰ সমষ্টিত গৈয়ে ঢাক ঢোল বজাই বিৰাট আয়োজন কৰি উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰি আহিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক লগত লৈ। কেৱল নিজৰ টিমটোক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোবোৰ কাম কৰিছে। অৱশ্যে ভালে হৈছে, এওঁলোকক বৰ বিশেষ পাত্তা দিও লাভ নাই। এওঁলোক বৰ বিশেষ কামৰ মানুহ নহয়, কথাৰহে মানুহ। আৰু সেইকাৰণে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ টিমটোক লৈ এই কামবোৰ কৰি আছে। কথাবোৰ ভাবি চাওকচোন, সোণোৱাল ডাঙৰীয়া অসমত নথকা হ'লে বেলেগ কথা আছিল। আৰু সেইদিনাখন তেওঁ লাংফাংকে ঘূৰি আছিল। আৰু শেষত উপায় নাপায় মানে দিনটো ব্যস্ত থাকিবৰ কাৰণে এটা ভাল কামো কৰিলে। সেয়া হ'ল অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়াৰ ঘৰলৈ গৈ তেখেতৰ স্বাস্থ্যৰ খবৰ লৈ আহিলে। মানে চাওক, তেওঁ ইফালে সিফালে ঘূৰি ফুৰি সময়টো কটালে। অথচ সেই একেখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাৰ মাৰ্ঘেৰিটাত ঢাক ঢোল বজাই ধুমধামেৰে মহিলাসকলৰ মাজত উদ্যমিতাৰ চেক বিতৰণ কৰিলে। ভাস্কৰ শৰ্মাৰ হাঁহি চাওক, মানে কেনেকুৱা এটা পৰ্যায়লৈ গৈছে বৰ্তমান অসমৰ ৰাজনীতি। অৱশ্যে ভালো হৈছে। সহজ কথাত ক'বলৈ গ'লে বৰ্তমান চৰকাৰখনত একাংশ মন্ত্ৰী লেথুচিঙা বেঙেনাত পৰিণত হৈছে। প্ৰশান্ত ফুকনৰ নাম ক'ব পাৰে, নন্দিতা গালোচাৰ নাম ক'ব পাৰে, এনেকুৱা বহুত মন্ত্ৰী আছে, উৰ্ষা গৌৰৱ ব্ৰহ্ম টাইপ। গতিকে তেওঁলোকৰ একো কাম নাই। আৰু হয়তো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক বৰ বিশেষ পাত্তা নিদিয়ে। কৰি থাকা, কিবা এটা কৰি থাকা, অলপ কৰি থাকা আৰু এই টাইপত এৰি দিছে বোধ হয়। কাৰণ সৰ্বানন্দ সোণোৱালক এনেকে উপেক্ষা কৰাটো সহজ কথা নহয়। তেওঁলোকৰ ভিতৰত যে এটা মনোমালিন্য সৃষ্টি হৈছে, তেওঁলোকৰ মাজত যে এটা দূৰত্বৰ সৃষ্টি হৈছে, এই কথাটো বেছিভাগ সময়তে চৰ্চাত থাকে। হ'লেও যিখিনি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাৰ্ঘেৰিটাত এই বিশাল অনুষ্ঠানটো কৰিছিল, সেইখিনি সময়ত সোণোৱাল ডাঙৰীয়া অসমত থকাৰ পিছতো তাত নোযোৱাটোৱে আৰু বিশেষ ইংগিত বহন কৰিছে। আৰু চাওক, শেহতীয়া ডিব্ৰুগড়ত যিমানকেইটা বিশাল অনুষ্ঠান কৰা হৈছে, ক'তো এটাতো সোণোৱাল উপস্থিত নাই। আৰু অসম চৰকাৰে ডিব্ৰুগড়ত যিবোৰ আঁচনি লৈছে, এটা অনুষ্ঠানতো সোণোৱাল নাই। হয়তো ডিব্ৰুগড়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে এয়া ৰাজনৈতিক কৌশল। অৱশ্যে ইয়াত আৰু এটা কথা প্ৰতিষ্ঠা কৰিব পাৰি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ বিশ্বস্ত যিকেইটা বন্ধু আছে, সেই বন্ধুকেইটাক লগত লৈ সকলোবোৰ কাম কৰিব খোজে। আৰু তেওঁলোকক অবাধ স্বাধীনতা দিছে, যি মন যায় তাকে কৰিব পাৰে। তাৰ ভিতৰত জয়ন্ত মল্লবৰুৱা আছে, পীযুষ হাজৰিকা আছে, আনহাতে বিধায়ক হিচাপে মানৱ ডেকাও কম নহয়। মানৱ ডেকা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পৰ্ক কি পৰ্যায়ৰ, এই কথাও অনাগত সময়ত আমি ক'ম। আজি কেৱল কৈছোঁ, উজনি অসমত মানৱ ডেকাকো মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এগৰাকী মন্ত্ৰীতকৈ অধিক বিশ্বাসত লয় বা বিশ্বাস কৰে। গতিকে ইয়াত এটা কথা স্পষ্ট, শেহতীয়াভাৱে যিবোৰ কাম কাজ চলি আছে, ইয়াৰ মাজত তেওঁলোকৰ মাজত যে বিভাজন আহিছে, নতুন পুৰণা বিজেপি, এই কথাটো স্পষ্ট হৈছে। আৰু তাৰ ফলশ্ৰুতিতে এনেকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বাৰে বাৰে উপেক্ষা কৰি থকা হৈছে। অৱশ্যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও বৰ বিশেষ এই কথাবোৰত লাগি নাথাকে। তেখেতৰ কথাটো হ'ল ভাল মানুহ হৈ থাকিব লাগে। কিয়নো মানে জেং চপাই ল'ব লাগে, কাৰণ সাধাৰণ মানুহে তেখেতক ভাল বুলি ভাবে, মুখত মিঠা মিঠা কথা কয়। গতিকে এনেকৈ চলি যোৱাটোৱেই তেওঁ বিচাৰে। আশা কৰোঁ সৰ্বানন্দ সোণোৱাল আৰু তেখেতৰ সমৰ্থকসকলে কথাবোৰ বিবেচনা কৰিব, কিয় এনেকুৱা কৰা হৈছে বা কাৰ বাবে এনেকুৱা হ'বলৈ গৈ আছে। কাৰণ সোণোৱালৰ লোকসভা সমষ্টিত এনেকৈ বিশাল অনুষ্ঠান এটাৰ আয়োজন কৰি তেখেতক নমতাটো সহজ কথা নহয়, কম কথা নহয়, সাধাৰণ কথা নহয়। ধন্যবাদ।